বৰ্তমান মই এই আমাৰ সৰিয়হখিনি মানে পোকে ধৰিলে তাকে স্প্ৰে অলপমান কৰি দিওঁগৈ যাতে পোকবিলাক মৰি যায়, কাৰণ খেতি কৰিছোঁ কিবা এটা পাব আশাত। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ পিঠিতে ইয়াত দেখিছে নহয় স্প্ৰে মেচিন। বৰ্তমান মই এই আমাৰ সৰিয়হখিনি মানে পোকে ধৰিলে তাকে স্প্ৰে অলপমান কৰি দিওঁগৈ যাতে পোকবিলাক মৰি যায়, কাৰণ খেতি কৰিছোঁ কিবা এটা পাব আশাতহে, নহয় জানো। আকৌ যদি পোকখিনিয়ে খায়ে শেষেই কৰি দিয়ে আমি কি পাম? পোকৰে লাভ। আৰু পোকখিনি বাচি থাকিলে আমাৰতো একো লাভ নাই, কাৰণ আমি টকা পেলাইছোঁ। এতিয়া আমাৰ সৰিয়হ অনিষ্ট কৰিছে, সিহঁতকতো সদায় এৰিব নোৱাৰি। সেইটো কাৰণে মানে স্প্ৰে কৰিবলৈ আহিছোঁ। লগতে আলু গছখিনিও মানে অলপ কাটি শেষ কৰিছে, শেষ কৰি দিছে। দেখিছে নহয় এইবিলাক কোলা কোলাকে, এইবিলাক কিবা কিবি। আলু গছখিনিকো মানে স্প্ৰে কৰি দিম আৰু। খালি যিহেতু গোগামুখৰ পৰা মই ঔষধখিনি আনিলোঁ, আজি সেইখিনি স্প্ৰে কৰাৰ পিছত কি হয়গৈ আৰু পাছত দেখা যাব।